হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল কথাগুৰু ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ঘৰতে কাম কিছুমান কৰিম, মানে আদা আছিল, আদাখিনি উঠাব লাগিব আৰু আলু, সেই আলু তোলোঁ বোলো, সেইখিনি কৰি লওঁ আজি। আহি পালোঁ বস্তি। হা এতিয়া কাঠ আলুখিনি তুলি লওঁ। আলু ঠাণ্ডা হৈ গ'ল, সেইখিনি থৈ দিলোঁ আৰু এইখিনি উঠছি। বহুতখিনি আছিল, কিন্তু কাষত দিকে চজনাৰ গাছ আছে, চজনাত শিপাৰ কাৰণে ভালকৈ ওলাব পৰা নাই, আৰু তাৰমানে শিপাকেইডাল বহুত টাইট নাই, কিন্তু কাটিব পৰা নাই। এটা এইখিনি ৰুই দিলোঁ, পাছকলে হৈ থাকিব ৰুই থওঁ। 2000 years later. কামখিনি কৰা হ'ল, আলু চালু তোলা হ'ল, গোটেইখিনি ঠিক ঠাক কৰি কিনে থলোঁ। গোটেইখিনি আলু চালুৰ পৰা আদাখিনি তোলা নহ'ল, কাৰণ বৰষুণ দি আছিল, সেইকাৰণে ভাবিলোঁ অলপ ৰ'দ দিলে আদাখিনি তুলিম। চ' বেলেগ নাই, ভিডিঅ'টো সৰু সৰুকৈ ভিডিঅ' এটা বনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ডেইলি এনেকৈ ভিডিঅ' দি থাকিম আৰু আপোনালোকে চাব যাব। আৰু লগ পাম নতুন এটা ব্লগ, তেতিয়ালৈ বাই বাই।